নমস্কাৰ বন্ধুগিলান বেদবাৰী সৌৰভী সংঘৰ উদ্যোগত স্বৰ্গীয় ললিতা চৰকাৰ আৰু চিৰণমালা ৰায়সৰণী এককালীন প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাত যোৱা 3 ছেপ্টেম্বৰত হোৱা যায় কিন্তু খেলাখনৰ কিছুমান দৃশ্য আমি উলিয়াই ৰাখিছোঁ সেই বস্তুকেইটাকে আজিখানি ভিডিঅ' আকাৰে দিলোঁ আৰু ফেচবুকত চালিয়া এই আমাৰ পূৰ্বী নেতাহাৰা আমাৰ বুঢ়ীগতে ওর গাৰ্লফ্ৰেণ্ড মানে ওর আবুৰ মানে হেৰি সৰণী দিছিল আৰু একজন দিছিল ললিতা চৰকাৰ এই খেলা কতে এইখিনি দৃশ্য মানে আপোনালোকৰ আগত দিলং এইলে সুতু ছয়লং কাবাক কেনেগিলা সম্বৰ্ধনা দিল তাৰপিছত এইলে মানুহগিলা পুৰস্কাৰ পাকে সম্বৰ্ধনা দিল এই হল শিল্প এই প্লেয়াৰ ইটি খেলা পকে খানিক পাছত এই ডেলিভারি গীতি চিন্তা করে আছে কেনকে খেলং খেলাখান ভাল করে খেলার ফাইনাল যেহেতু মানুষগুলা আর এইবার পিলার দিতে মাজর দিল মানুষ দিছে চারি ওলাব লাগছে আর খেলাখান আরম্ভ হব না এইটা আরম্ভ হলকে এই পাইছে পাইছে নীলাগতে রাঙাগতক দিছে রাঙাগতে দি রাঙাগতক গোল দিব খুঁজিলকে পুরা উল্টা খাল শেষ এই গীত মানুষ গণ্যমান্য ব্যক্তিগিলানো আইছে এমএলএ বাইদেউ আইছে লগতে এগুলান ভালেগিলা গণ্যমান্য ব্যক্তি আইছে খেলাখন বৈৰাতি গীতি চিলখানাগুলো ঘূৰি লৈ বেড়ান যিহেতু আৰু বিদায় দিবই লাগিব খানিক পাছত ইফাল দেখে আৰু নীল কমিটিতে পঞ্চায়ত FC হল ফাৰ্ষ্ট আৰু ছেকেণ্ড হল 11 ষ্টাৰ বাই বাই ধন্যবাদ।